तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और वेलकम बैक टू माय अनदर ब्लॉग तो আপোনালোকক নতুন এটা ব্লগ লৈ আকৌ স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ হনুমান মেলা। মই আৰু পুতু যাম তো একেলগে যাম চাবলৈ মেলা। আমাৰ নগাঁৱতে হয় নহয় বুলি তো আপোনালোকে জানে চাগে, নগাঁওখিনিয়ে জানিবই। তো একেলগে যাম, মেলাখন চাম আৰু দেখাম কি কি হৈছে, কি কি নাই অহা, কি কি আহিছে। তো একেলগে যাম, তো চাই থাকিব একে লাষ্টলৈকে ভিডিঅ'টো। তো বাই বাই। কলৈ যাবা? কলৈ যাবা? হনুমান মেলা চাবলৈ। সেইপিনে চা চকুত ধৰিছে। চলাবা নেকি? নচলা এতিয়া। কিয়? সঁচা লেটি লেটি লাগিছে তোক। অঁ সঁচাকৈ কৈছোঁ, বাহিৰত কিবা কিবি লাগিছে। তই চা ভিডিঅ'টো চাবি ৰ কি অহা আগত কি কৈছিলি? ক এতিয়া ক, অহা আগত কি কৈছিলি? ক হা? মেলালৈ যোৱাৰ আগত বোলো ইয়াতে পেটটো পূজা কৰি যাওঁ, মন যায়। এতিয়া তাত গৈ এনেই পইচাগাল বটিওৱাতকৈ তো ইয়াতে কম দামতে ভাল বস্তু খাই যোৱাই ভাল। পেটটো পূজাটো কৰি যাওঁ। আপোনালোকো আহিব পাৰিব, ডিমগুৰিত আছে, মন যায় খাই যাব পাৰিব। মেনুখন দেখিলে কোনটো খাম কোনটো নাখাম লাগে বে। কিনো খাম, কম দামী এটা চাই দি দিওঁ ৰ'ব অৰ্ডাৰ। আজি ফাৰ্ষ্ট এটা নাম শুনিলোঁ, হংকং ফ্ৰাইড ৰাইচ। মই পোৱা 10 মিনিট হ'ল, এতিয়ালৈকে না অৰ্ডাৰ দিছোঁ না কি কৈছোঁ। কোনটো দিবা কোৱা না? মেলালৈ যোৱাই নাই, মেলালৈ যামহে। ফকাছটো কি হৈছে? কলা হৈ গ'লো আমি। নিদিবা দেই, এইখিনি কাটি দিবা। একেবাৰে বগা হয়হে। এইটো যে হংকং ফ্ৰাইড ৰাইচটো কেনেকুৱা? চাওমিন ফ্ৰাইড ৰাইচ মিক্স হয়। খাবা? নালাগে, এই কি বুলি ট্ৰাই কৰোঁ আহা এইটো। নাখাওঁ, মই নাখাওঁ। চিকেন পোলাও লগত এই গ্ৰেভি দিয়ে। চিকেন পোলাও নে চিকেন ফ্ৰাইড ৰাইচ? পোলাওটো গ্ৰেভি দিয়েতো। চিকেন পোলাওকে লৈ লওঁ। চিকেন পোলাও এটা দিব আৰু চিকেন হাফ দিব হা। চিকেন ফ্ৰাইড ৰাইচ এটা দিব। গ্ৰেভি দিব। চুপটো আগতে দিব। মানে কি কয়, চিকেন চুপ এটা আছে নহয় এইটো। চিকেন চপ মইতো কৈ আছোঁ, চুপ হ'লে SOUP হ'ব। জানো স্পেলিংটো মই জানো। মাংসৰ গাবাৰ। এইটো ট্ৰাই কৰোঁ আহা না। এইটো ট্ৰাই কৰোঁ। দি দিয়া, তুমি পইচা দিব দি দিয়া। এইখিনি নিদিওঁ অৰ্ডাৰ। মই সেইটো খাম, তুমি এইটো খোৱা নহ'লে হ'ব। এই মই অকলে 120। যদি নোৱাৰা যদি গাইজ আমি আহি পেলাই মেলা পালোহি। এতিয়া মেলা ভিতৰতো দেখাম। এইপিনে সোমাব মানে কি? এইপিনে সোমাই যাওঁ। তো টিকেট কাটিব লাগিব, টিকেট কাটি লওঁ, বেকচাইডে দেখাই আছোঁ ৰ'ব। গোটেইখন লাইট চাইট লগাইকে তুলনি বিয়াই কৰি পেলালে আৰু গোটেইখন। এখন মেলাহে, ঠেত তুলনি বিয়া নহয়। টিকেট কাটি লৈ ভিতৰত সোমাই প্ৰথম আপোনালোকে দেখা পাব মটকা খোৱা। সোমাই গৈ তাৰপিছত দেখা পাব আপোনালোকে চাট হাউচ। তো খাবলৈ মন গৈছে কিন্তু খাই আহিছোঁ যে নাখাওঁ। তো ইপিনে আছে কাপোৰৰ দোকান, ইপিনে ভিতৰলৈ সকলো কাপোৰৰ দোকানে, আচাৰৰ দোকান, ফ্ৰণ্টত কিবা চকৰি নে কিবা এটা, তাৰপিছত আকৌ ডাঙৰ চকৰি কিবা কিবি বহুত কিবা কিবি আহিছে। আকৌ বাচ্ছাবিলাকৰ কাৰণে খেলিবলৈ সেইবিলাকো আহিছে। আকৌ আইচক্ৰীম কিবা কিবি এক্সেট্ৰা বহুত কিবা কিবি আছে। আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে গম পাব। তো বলক।
উঠিবলৈকে ৰখি থাকে নে চাবলৈকে ৰখি থাকে কিছুমানে আকৌ চায়ো ভাল পায় কিছুমানে উঠিও ভাল পায় তো কাপোৰ হ'ব বাৰু ময়ো চাওঁ কিবা ক'বা হাইকৰ ব্লগ দেখিছিলোঁ কিন্তু ফটো নুঠিলোঁ এইখনত ক'ত যাবা জানো এইখিনি মেলাৰ ইটো ছাইড আমি যোনটো সোমাইছোঁ সেইটো ছাইডো বেলেগ এইটো ছাইডো বেলেগ দুটা পাৰ্টত হয় তো এইপিনে মাজতে হয় তো আমি এতিয়া আহিছোঁ এইটো ছাইডত এইটো ছাইডে আপোনাৰ গিফ্ট আপোনাৰ জুৱেলাৰী কিবা কিবি তো এক্সেপ্টে চশমা ছানগ্লাছ আপোনাৰ ঘৰৰ বস্তু আৰু কিবা লটাৰী চটাৰী চব দেখা পাব তো আপোনালোকে চাই থাকক কি চাবা হা Delhi potato chips twist কোনটো দিল্লী পটেটো চিপছ টুইষ্টাৰ খাবা নাখাওঁ পটেটো আলু পা মই তোমাক ঘৰত ফ্ৰাই কৰি খাম পুলিচ এখন আমাৰ কাৰণে দি থৈছে চাওক ফটোমি কিয় কৰি খাবা খাবা কোনটো কি খবৰ পাইছা নাই কিবা এটা কৈ দিয়া কোৱা ইতিমধ্যে মই মেলাত আহি পাইছোহি হে ফাইনেলি দিয়া দিয়া যোৱা ক'ত কামৰ পৰা কামৰ পৰা চিধা ইয়াত হেই নহ'লে আৰু আহিব পাম নেকি উঠাই আছা নেকি অঁ কোৱা নহ'লে যে সময় নাপাওঁ কোৱা খালোঁ খাবলৈ বহুত দাম নাখাওঁ মই পিতা আছলিকে ভাল বুলি ভাবিলোঁ अबे साले তোমাৰ শুনাচোন তোমাৰ বেক চাইডে আইনষ্টাইনে চিগাৰেট খাই আছে আইনষ্টাইনে চিগাৰেট খাই আছে কিবা ক'বা কিয় 9টা বাজিলে যে ঘৰলৈ যাব লাগিব কিবা কথা আছে হেণ্ডচাম আছো ন মই ইয়াত উঠিবা ক'ত উঠা বোলে তুমি এনেকৈ চলাইছে নুঠুতিয়া মই উভতে খাই পৰি থাকিম মই লাহে লাহে চলাই থাকিবলৈ ভাবিছিলোঁ কি লাহে লাহে চলাব মেলা এইখিনিতে শেষ এপাক
আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ফ্ৰণ্টত যোনখন নেহেৰুবালি আছে, নতুনকৈ শিশু উদ্যানখনৰ কাষতে যোনখন পাৰ্ক আছে তাতেই হৈছে নেহেৰুবালিত তো হনুমান মেলা। তো আপোনালোকো আহিব পাৰে চাবলৈ, ফেমিলি লৈ আহিব পাৰে, কাপোলছ আহিব পাৰে, কোনোবা কিবা যোন আহে আৰু তো মিলাই পেলাই আহিব। তো আমিতো আজি চালোৱেই, আকৌ কেতিয়া আহোঁ ঠিক নাই, আহি থাকিম, এমাহ হ'ব, তো আপোনালোকো আহিব পাৰিব। তো দিয়ক। তো আমি এতিয়া মেলা চেলা সকলো যিমানখিনি আছে দেখালোঁ, গোটেই এৰিয়াটো দেখাবলৈ ট্ৰাই কৰিলোঁ আপোনালোকক, আৰু নগাঁও হনুমান মেলা। তো ইমানখিনিয়ে আছিলে আজি ব্লগটো। আপোনালোকে যদি ব্লগটো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে মৰম দিয়ে তেতিয়াহে মই আৰু দেখাবলৈ সাহস পাম। তো কি নতংকি কৰি আছে বেক চাইডে সঁচাই। তো এতিয়া আমি যাওঁ ঘৰলৈ, শুমগৈ, ব্লগটো এডিট কৰি আপোনালোকে কাইলৈ চাবলৈ পাব। চাওক কি নমুনা কৰি আছে। তো আপোনালোকে চাব ভালকৈ, শ্বেয়াৰ কৰিব, আৰু আপোনালোকো আহিব মেলা চাবলৈ। ইমানখিনি গুড নাইট, চি ইউ, বাই বাই এণ্ড লাভ ইউ গাইজ, বাই বাই, গুড নাইট। হ'ব আৰু দিয়ক। এয়া চাওক লাইট জিক জিকা আছে।